আজি আমাৰ চাহ গছত সাৰ দিয়া হৈছে। নমস্কাৰ জনাইছো সকলোকে মোৰ নতুন এটা ভিডিঅ'ৰ মাজলে। আৰু আজি মানে ৰাতিপুৱা আমাৰ চাহ গছত মানে সাৰ দিয়া হ'ব। সেইটো কাৰণে মানে আমি এতিয়া বাৰীৰ ফালে গৈ আছো। আৰু এইফালে আমাৰ সাৰৰ বেগকেইটা প্ৰথমতে খুলি লোৱা হৈছে দেই, মানে যিহেতু গোটেইখিনি মানে মিক্স কৰি ল'ব লাগিব, সেইটো কাৰণে প্ৰথমতে খুলি লোৱা হৈছে। আৰু মানে আজি আমাৰ গোটেই বাগানখনতে সাৰ নিদিয়ে, মানে আধাখিনিতহে দিয়া হ'ব, সেইটো কাৰণে মানে আধাখিনিহে খোলা হৈছে। ময়ো অকণমান সাৰখিনি মিক্স কৰি দিছোঁ দেই। মানে আজি ৰাতিপুৱা মানে বৰষুণ দি আছিলে দেই, মানে চিমচিমকৈ বৰষুণ দি আছিলে, কিজানি বা ডাঙৰকৈ বৰষুণ আহিবই বুলি মানে ভয়তে মানে খৰধৰ কৰা হৈছিলে, সেইটো কাৰণে এফালে ময়ো অকণমান মিক্স কৰি দিলোঁ। আৰু আপোনালোকে ভিডিঅ'টো দেখি পেলাই চাগে ধৰিব পাৰিছে বতৰটো আজি কেনেকুৱা কৰিছে। চাওকচোন, গোটেই বগা বগা দেখিছে মানে। আৰু আজি ভিডিঅ'টো বৰ ভালকৈ উঠা নাই, আৰু মানে চিমচিমকৈ বৰষুণো পৰি আছে মানে লাহে লাহে। আৰু এতিয়া মানে আমাৰ চাহ বাগানত সাৰখিনি ছটিয়া হ'ব দেই। আৰু আমি মানে নিজে কৰা নাই, এইবাৰ বেলেগ মানুহ লগোৱা হৈছে, সেইটো কাৰণে আমি এইফালে বাৰী মানে চাহ বাগানলৈ বুলি আহি পাই গ'লোহি। আৰু এইফালে দেখিছে নহয়, তেওঁলোকো মানে সাৰ লৈ আহিছে। আৰু এইফালে আমাৰো সাৰ ছটিয়াই থকা হৈছে। আৰু এইফালে আপোনালোককো অকণমান দেখাই দিছোঁ, কিন্তু মানে অকণমান দূৰৰ পৰা কৈছোঁ যে আপোনালোকে ধৰিব পাৰিছে নাই জানো। আৰু এইফালে আমি আহি মানে আমাৰ বাৰীৰ একেবাৰে লাষ্টৰখিনি জেগা পালোহি, মানে আমাৰ বাৰীৰ একেবাৰে শেষৰখিনি জেগা পালোহি। আৰু ভাবিছোঁ যে আপোনালোককো দেখাওঁ বুলি। আমাৰ বাৰীৰ একেবাৰে লাষ্টৰ ডোখৰ চাওকচোন আপোনালোকে, ইফালে মানে গোটেইখিনি মানে পথাৰ, মানে চবফালে মানে পথাৰেই আছে। আৰু আমাৰ ফালে মানে বহুতে মানে এতিয়াও ভুই ৰুইয়ে আছে দে। আৰু এফালেও চাওকচোন, এতিয়াও মানে পথাৰত মানুহ কামত লাগিয়ে আছে মানে। আৰু অকণমানটো হালেই বোৱা নাই এতিয়ালৈকে, সেইখিনি ৰুবনে নাই নাজানো বাৰু। এইখিনি মানে এফালে দেখিছে নহয়, কাম লাগি আছে মানুহ, আপোনালোকে ধৰিব পাৰিছে নাই জানো। আৰু চাওকচোন, চবফালে মানে পথাৰ আছে। আৰু এইফালে আমাৰ মানে সাৰ দি বাৰীৰ একেবাৰে শেষৰখিনি পাই গৈছেহি দেই, চাওকচোন। আৰু ইয়াতে মানে আমাৰ মায়ে ৰখি পেলাই চাই আছিলে, আৰু আমিও তেনেকৈ অকণমান সময় বাৰীতে থাকিলোঁ। আৰু তাৰ পাছতে আমিও ঘৰলৈ বুলি আহিলোঁ। আৰু ঘৰলৈ আহোঁতে মানে দেখিছে নহয়, এফালে তিয়ঁহ কেইটামান লাগি থকা দেখিলোঁ, তাকে ছিঙিবলৈ বুলি লৈছোঁ দেই। আৰু চাওকচোন, তিয়ঁহ মানে দুটামান বুঢ়াই হৈ গৈছিলে, ইমান যে জল্দি ডাঙৰ হৈ যায় নহয়, মানে বুঢ়া হৈ যায়। আৰু কালি চাই গৈছিলোঁ সি সৰু হৈ আছিলে, আৰু আজি চাওকচোন অকণমান বুঢ়াই হৈ গৈছিলে। আৰু তিয়ঁহ যে মই চালাড বনাই খাই ইমান বেছি ভাল পাওঁ, ভাতৰ লগত মানে তেনেকেই খাই দিওঁ, সদায় মানে চালাড বনাই খাওঁ। আৰু এইটো চাওকচোন, অকণমান মানে বুঢ়াই হৈ গৈছিলে। আৰু অকণমান মানে বুঢ়া হৈ গ'লে খাবলৈ মানে বৰ এটা ভাল নালাগে, কুমলীয়া হৈ থাকিলে খাবলৈ ভাল লাগে। আৰু দেখিছেনে, 4টা তিয়ঁহ পাই গ'লোঁ, আৰু গোটেইকেইটা মানে অকণমান বুঢ়াই হৈ গৈছিলেগৈ। বাৰু যি কি নহওক, আজিৰ ভিডিঅ'টি ইমানতে শেষ কৰিছোঁ। আৰু ভিডিঅ'টো চাই যদি ভাল পায়, তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ফ'ল' কৰি দিব।